Hello guys, welcome to the Creators. तो आज আমি বনাম আপোনাৰ চিকেন। তো চিকেনটো মোৰ ষ্টাইলত বনাম বাৰু। তো বনাই পেলাই দেখাই আছোঁ আপোনালোক কেনেকুৱা লাগে ক'ব। তো যদি ভাল লাগে তেতিয়াহ'লে বনাই পেলাই আপোনালোক খাব, খাই টেষ্ট কৰি পেলাই এটা মেছেজ কৰিব বা ইনবক্সত আপোনাৰ কমেণ্ট ছেকশ্যনত কমেণ্ট এটা দি দিব। ঠিক আছে, তো ডাইৰেক্ট আপোনাক বনাওঁতে লগ পাই আছোঁ। বাই বাই। তো আমাক যোগাৰ লাগিব, প্ৰথমতে মাংসটো লাগিবই বাৰু, এইটো নৰ্মেল কথা। তাৰপিছত আমাক শুকান জলকীয়া লাগিব, তাত পাঁচফোৰণ, অকণমান চেনি লাগিব, তেজপাত, আৰু এইফালে ছানৰাইজৰ এইটো গৰম মছলা, কাশ্মীৰী মিৰ্চ, চিকেন কাৰী, জিৰা আৰু ধনিয়া। তো ছানৰাইজৰ হ'লে বেছি ভাল মানে আৰু এইফালে বিলাহী আছে, আৰু এইফালে পিঁয়াজ, আলু, আৰু এইটো আপোনাৰ পেষ্টটো বনোৱা আছে আদা নহৰু আৰু জলকীয়াৰ। আৰু এইফালে ধুনীয়াকৈ ইণ্ডিয়াৰ খেলা চলি আছে, আৰু এইফালে আমি কেৰাহীখন বহাই দিছোঁ। বাকী আপোনাৰ পিছত লগ পাই আছোঁ। আমাৰ কেৰাহীটো গৰম হৈ আছে লাহে লাহে। ভাতটো বহাই থৈ দিছোঁ। फिर आपके पास शॉर्ट होंगे, उसके बाद फिर हेजलवुड आएंगे, पिचल स्टॉक आएंगे, तो बहुत ऑप्शन है ऑस्ट्रेलिया के पास। तेल तो गरम हो, करीबी मामला था वहाँ पे, अगर डायरेक्ट हिट लगता तो मामला टाइट होता। एबार तेल तो गरम होइसे, एबार एते दिलो। এবার আমি পেঁয়াজ কেটে দিই। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত এইবাৰ আমি বিলাহীখিনি এড কৰিম। অকণমান ৰখিব লাগিব, 2 মিনিটমান ভাজি লওঁ অলপমান ভালকৈ। এইবাৰ আমি বিলাহী এড কৰিম। বিলাহীখিনি অলপ ফ্ৰাই হোৱাৰ পিছত আমি আদা নহৰু পেষ্টখিনি লগাই দিম। এইবাৰ চেনিখিনি ইয়াতে দিম, নহ'লে প্ৰথমতে দিলে চেনিখিনি জ্বলি যাব তাৰমানে। ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, এইবাৰ আদা নহৰু পেষ্টখিনি লগাই দিম ইয়াতে। এবার আমি নিমখ এড করে দিম ইয়াতে। লাগিলে কিছু দি দিম আৰু। এতিয়া আমি জুইটো অলপ কমাই দিছোঁ। তো আমি কি কৰিম, ইয়াতে গোটেইখিনি মছলা আমি এড কৰি ল'ম, এইফালে গুলি ল'ম ইয়াতে মছলাই আৰু আপোনাৰ এই গোটেইখিনি হালধি চালধি চব। তাতে দি দিম। এইবাৰ ধুনীয়াকৈ আমি গোটেইখিনি মিক্স কৰি ল'ম, আৰু গৰম মছলা লাষ্টত ইউজ কৰিম, এতিয়া নিদিওঁ। তো এতিয়া আমি গোটেইখিনি ইয়াতে এড কৰি দিম এনেকৈ। এইটো ৰাতিপুৱা খালে গেষ্ট্ৰিক ভাল হৈ যাব, এইটো মছলা খালে। গোটেইখিনি আমি ইয়াতে দিলোঁ। এতিয়া দি পেলাই এতিয়া গেছৰ ফ্লেমটো বঢ়াই দিম। বাছ, এতিয়া সেই ধুনীয়াকৈ অলপ ভাজি যাব দিম। এতিয়া মানে কি হ'ব, পিঁয়াজ চিয়াজ বিলাহী চিলাহী গোটেইখিনি ধুনীয়া ফ্ৰাই হৈ যাব। ঠিক আছে, পিছত ইয়াতে আমি হালধিটো এড কৰি দিছোঁ। ধুনীয়াকৈ গোটেইখিনি বইল হৈ যাব। তাৰপিছত আমি মাংস চাংস এড কৰিম গোটেইখিনি। এতিয়া প্ৰথমতে এইখিনি একবাৰ ভালকৈ বইল হ'ব দিওঁ, ফ্ৰাই হৈ লওক গোটেইখিনি, তাৰপিছত ধুনীয়া লাগিব। বহুত ডিছপ্লেখন মুচি লওঁ অলপ। এইফালে খেলাৰ ৰিজাল্ট কি কি? জিতিবই আৰু ইণ্ডিয়া, বেছি সময় নাই। খেলাও চাই আছোঁ। জাষ্ট সূৰ্য কুমাৰ যাদৱ আউট গ'ল।
যোন জিকে হাৰে নাজানো, আমাৰ মাংসখন ৰেডি হ'ব লাগে, সেয়াই কথা। মাংসখিনি ফ্ৰাই হোৱালৈকে অলপ ফুটি খাই লৈছোঁ গৰমৰ কথা, সেয়াই আৰু লগ পাই আছোঁ বাকী আৰু কাৰণ ফ্ৰাই হৈ লওক চেছ। লাহে লাহে মছলাটো আপোনাৰ সিজি গ'ল, চাওক তেলটো এক্সট্ৰা হৈ গৈছে, অলপ লাগি ধৰিছে। তো এতিয়া আমি এড কৰিম ইয়াতে মাংস আৰু আলুটো। আলুটো আৰু অসমীয়া মানুহৰ প্ৰাণেই হয়, চবতে মাছ মাংস চবতে আলু ব্যৱহাৰ হয়। এতিয়া আমাৰ সম্পূৰ্ণ ফ্ৰাই হৈ গ'ল, এতিয়া আমি এড কৰিম ইয়াতে মাংসখিনি। আলুখিনি গোটেইখিনি বাছি ধুনীয়াকৈ মিক্স আপ কৰি দিম। চৰি ইণ্ডিয়া জিকি গ'ল। এইফালে অকণমান পানী এড কৰি পানী এড কৰি পেলাই একদম ল' চিমত দিম এইটো। এইটো ঢাকনি মাৰি দিব লাগিব, লাৰি পেলাই 15 মিনিটমান ধুনীয়াকৈ ঢাকনি মাৰি থৈ দিম ইয়াতে, অলপ বইল হৈ লওক, তাৰপিছত আৰু ঢাকনিখন গুচাম। ঠিক আছে, ফ্ৰাই মাংস অলমষ্ট ৰেডি হৈ গ'ল। এতিয়া অকণমান পানী দিম, জোল বনাম বাছ। তাৰপিছত আপোনাৰ ফাইনেল আউটপুটটো দেখাই আছোঁ। লাষ্টত আমি অকণমান গৰম মছলাটো এড কৰিম, কৰি পেলাই আমাৰ ৰেডি। ফাইনেলি ৰেডি হৈ গ'ল। চাহি গৰম মছলা দিলোঁ, বাছ জুইটো বন্ধ কৰিলোঁ। অকণমান ঢাকনিখন লগাই থ'ম। এয়া আমি ভাত খাব ওলাইছোঁ। এয়া মাংসখিনি এইখিনি খাই চাইছোঁ, ধুনীয়া টেষ্টি হৈছে। এয়া চব্জি, ভাত, দালি। এবাৰ ব্ৰ আমাৰ টেষ্ট কৰি চাব, খাই চাওক কেনেকুৱা লাগিছে কওক। অঁ কেনেকুৱা হৈছে কবি। মজা, মাংস অলপ খাইছে, সিটছে না চাওক, ধুনীয়া বঢ়িয়া। দে আমিও খাই লওঁ। ঠিক আছে, বাই বাই, লগ পাইছোঁ পিছত। ভিডিঅ'টো ভাল লাগিছে যদি আপোনালোকে ট্ৰাই কৰিব ঘৰত।